নমস্কাৰ তোমালোকে চিনি পাইছা মোক মই আশা সুপাৰভাইজাৰ দেই তোমালোকৰ 3 নম্বৰ বুলাই আশা সুপাৰভাইজাৰ আজি মই তোমালোকৰ আগত দুটামান কথা কম যেহেতু এতিয়া বিখাক্ত কাঠফুলা উলুৱা বতৰ বিখাক্ত কাঠফুলা বুজি পাইছা তোমালোকৰ ভাষাত কি বুলি কয় সাতুৱা বুলি কয় এটো বিভিন্ন ধৰণৰ জংগলী সাতুৱা আমি যেটো ব্যৱসায়িকভাৱে খেতি কৰো হেতু নহয় যিখিনি মানে জংগলত যে উলাই সাতুৱা এটো হল এপ্ৰিল মাহৰ পৰা মে মাহৰ হেখলৈকে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা এতিয়া এপ্ৰিল মাহ নহয় জানো এতিয়া যেতিয়া বৰষুণৰ সিজন আহিছে হয়নে বৰষুণ আৰম্ভ হৈছে এতিয়া এই মাহটো কি হয় বিখাক্ত কাঠফুলাবিলাক বিখাক্ত হয় সেই কাৰণে কি হৈছে সেই কাঠফুলাবিলাক বিৰাট বিখাক্ত হেবিলাক খালে মানে কি হ'ব আমি মৃত্যুমুখত মানুহ মৃত্যুমুখত পৰে বিক্ৰিয়া হৈ পিনে মানুহ মৃত্যুমুখত পৰে আমাৰ মানুহবিলাকে নেজানি পিনে কি হয় এইটো সময়ত কি হয় কাঠফুলাবিলাক হাবিৰ পৰা বুটলি আনি পিনে তেওঁলোকে বনাই পিনে খায় খোৱাৰ পিছত কি হয় মৃত্যুমুখত পৰে আৰু তাত কি হৈছে বিখাক্ত তোমাৰ এটা হেৰিৰ পৰা মানে কি হয় এইটো বিক্ৰিয়া সৃষ্টি হয় খালে মানে মানুহ মৃত্যুমুখত পৰে সেইটো কাৰণে আমি তাক কি কৰিব লাগে এভয়েড কৰি চলিব লাগে এতিয়া এইটো বতৰত আমি সেই জংগলী কাঠফুলাবিলাক আনি খাব নালাগে দেই এতিয়া তোমালোকে জানিবা নহয় কোনবিলাক খাব নালাগে এতিয়া বুজি পাইছা নহয় নাই পোৱা তুমি অসমীয়া বুজি নোপোৱা নেকি হিন্দী বুজি পোৱা আচ্ছা মোৰ হিন্দীটো অলপ বেয়া বাৰু কিন্তু বুझीबा ना कोई बात नहीं है ना समझेगा ना जो अभी अप्रैल महीना से स्टार्ट करके जो मई महीना तक एक जो काठफुला बोलते हैं ना मशरूम पहचानते ना मशरूम अभी पॉइजनस होता है उसको खाने से कोई मर भी जाता है वो पॉइजनस होके मर भी जाता है इसीलिए उसको खाना नहीं चाहिए ठीक है अभी खाना नहीं चाहिए अप्रैल से मई महीना तक वो सब वो जो जंगल में होता है ना वो ले आके नहीं खाना चाहिए ठीक है वही बात बोला है নৰিয়া কাঠফুলা খাই বিষক্ৰিয়া হলে দেখা দিয়া লক্ষণসমূহ হল পেটৰ বিষ হাগনি বমি শৰীৰ দুৰ্বলতা জ্বৰ আৰু মূৰৰ বিষ এই বাত সমঝায়া है তোমালোকে তো বুজি পালা ঠিক আছে ধন্যবাদ তেতিয়াহলে হ'ব